ৰাইজে বিচাৰিছে চাগে পাহাৰ এইকাৰণে কৈছে আগ্ৰামা মহিলাৰ ডাঙৰীয়া চবো বনাব পাৰে, সাগৰো বনাব পাৰে, পাহাৰো বনাব পাৰে, একতলা খনাও দিব পাৰে, চব দিব পাৰে, সেইটো মুখতহে পাৰে, বাস্তৱত নোৱাৰে। আপোনাৰ অভিযোগ চাওক, মই আজি এই বিজনেছ তেখেতসকলৰ হিচাপ দিবলৈ অহা নাই, মই দলৰ কথা ক'বলৈ আহিছোঁ। যোৱাকালি আমাৰ ৰাজ্যসভাত আৰু এজন সাংসদৰ কাৰণে মনোনয়ন পত্ৰ দাখিল হৈছে। আজি মনোনয়ন পত্ৰ যিটো স্ক্ৰুটিনি এইটো কমপ্লিট হৈ গ'ল। তাৰমানে UPPLৰ খাতাত বড়োলেণ্ডত যদিও এইখন ৰাজ্য নহয় 3জনকৈ MP প্ৰথমবাৰৰ কাৰণে পাবলৈ গৈ আছে। চ' সেইটো UPPL দলে কৰিলে, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কৰিলে। গতিকে বড়োলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠীৰ কি সমস্যা আছে, যি সমস্যা পাৰ্লিয়ামেণ্টৰ মজিয়াত উত্থাপন কৰিব লাগে, এই কথাখিনি জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আৰু আমি 3জনে এই সমস্যাখিনি স্বাধীনতাৰ পৰা এতিয়ালৈকে সমাধান নোহোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাখিনি বড়োলেণ্ডৰে হওক, অসমতে হওক, উত্তৰ পূৰ্বাঞ্চলে হওক, আমি এই কামখিনি সংসদত কৰিবলৈ চেষ্টা কৰিম। চাওক, মই কাৰো টপ নাখাওঁ, মই নিজৰে টপ খাওঁ। যি আছে মই নিজৰে খাওঁ। আৰু এই কথাটো আজিৰ পৰা 20 বছৰ আগত মোক ক'লে তেতিয়া ঠিকে আছিল যে প্ৰমোদ বৰাই এইটো কৰিব, কিন্তু 20-30 বছৰ সংগ্ৰাম কৰি অহাৰ পিছত আৰু নিজৰ এটা ভিজন আৰু মিছন তৈয়াৰ কৰি লোৱাৰ পিছত মানৱ সেৱাৰ কাৰণে আজি কোনো এটা পৃথিৱীত টপ নাই যি টপে মোক লৈ যাব পাৰিব বা মোক কিবা এটা কৰিব পাৰিব। মোৰ ইচ্ছা হিচাপে মই কৰিছোঁ, আমাৰ দলৰ সিদ্ধান্ত হিচাপে মই কৰিছোঁ। মানৱ সেৱা কৰাৰ কাৰণে আজি যি কাম কৰিব লাগে কৰিছোঁ। যোৱাকালি গুৱাহাটীতো মোক কিছুমান সাংবাদিকে সুধিছে এই কথাবিলাক যে আপুনি এইটো কাৰণত কৰিলে, সেইটো কাৰণত কৰিলে। মই কৈছোঁ যে আপুনি সাংবাদিক হিচাপে নিউজ দিব পাৰে, কোনোবা এজনে যদি বেমাৰ হয় তাক টকা পইচা হেল্প কৰিব নোৱাৰে, কোনো আঁচনি দিব নোৱাৰে। আপুনি নিউজ বনাব পাৰিব যে ৰাস্তাটো বেয়া হৈছে, কিন্তু আপুনি ৰাস্তাটো বনাব নোৱাৰে। গতিকে ৰাস্তাটো বনাবৰ কাৰণে মই আজি ৰাজনীতিত আহিছোঁ, কাম কৰিছোঁ, আৰু 2700 কিলোমিটাৰ ৰাস্তা আমাৰ দিনত আমি বনাই থৈ আহিছোঁ।